Hi everyone, good morning my dear children. How are you all? I hope you all are fine. So dear students, now we are going to discuss from class 10 English textbook first flight. The name of the lesson is A Tiger in the Zoo. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ পৰা আমি এটি কবিতা, যি কবিতাৰ নাম হ'ল এ টাইগাৰ ইন দ্য জু, মানে চিৰিয়াখানাত এটা বাঘ। আৰু এই কবিতাটো লিখা হৈছে লেছলি নৰিছৰ দ্বাৰা। যে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি গম পাওঁ এই পাঠটোত লেছলি নৰিছে বৰ ধুনীয়াকৈ আমাক বুজাই দিছে যে এটা বাঘ যদি চিৰিয়াখানাত থাকে তাৰ আচৰণটো কেনেকুৱা হয়, আৰু একে সময়তে একেখন বাঘে যদি আকৌ জংঘলত থাকে তাৰ আচৰণটো কেনেকুৱা হয়। গতিকে ইয়াত লেছলি নৰিছে এটা বাঘক দুটা ঠাইত তাৰ আচৰণটো কেনেকুৱা ইয়াত ধুনীয়াকৈ বুজাইছে। ইয়াত চোৱা, আমি প্ৰথম ষ্টেঞ্জাটো পঢ়িম। He stalks in his vivid stripes the few steps of his cage, on pets a velvet quiet in his quiet race. Here, he stalks in his vivid stripes the few steps of his cage, on pets of velvet quiet in his quiet rage. So, ছাত্ৰ-ছাত্ৰীসকল, ইয়াত এ টাইগাৰ ইন দ্য জুৰ এইটো হৈছে আমাৰ প্ৰথম ষ্টেঞ্জা। প্ৰথম ষ্টেঞ্জাত কবিয়ে কৈছে ইয়াত বাঘটো বৰ্তমান ক'ত আছে? চিৰিয়াখানাত আছে। তো এই বাঘটোৱে চিৰিয়াখানাত তেওঁৰ স্পষ্ট স্কেল সদৃশ আছেৰে কেইটামান খোজেৰে তেওঁ পিঞ্জৰৰ ভিতৰত খোজকাঢ়ি আছে, আৰু তেওঁৰ ভৰিৰ তলুৱাটো কোমল, আৰু এই কোমল ভৰিৰ অংশৰে কি কৰিছে? খঙেৰে কি কৰি আছে? পিঞ্জৰাৰ ভিতৰত খোজকাঢ়ি আছে। Stalks here means walk proudly. তাৰপিছত vivid, clear, স্পষ্ট, stripes, scales like, মানে কেজ মানে কোৱা হৈছে পিঞ্জৰা। place where animals and birds are kept. অসমীয়াত কয় পিঞ্জৰা, PADS, pets, lower part soft lower part of a legs, মানে ইয়াত কৈছে পেটছ মানে হৈছে সফ্ট লোৱাৰ পাৰ্ট অফ এ লেগ, ভৰিৰ তলৰ কোমল অংশ। ভেলভেট ইয়াত মানে কৈছে সফ্ট কোমল। কোৱাইট মানে কি? শান্ত, calm. And rage মানে anger, অৰ্থাৎ খং। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এ টাইগাৰ ইন দ্য জুৰ প্ৰথম ষ্টেঞ্জাটো আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী ক্লাছত আমি বাকী ৰৈ যোৱা যিখিনি অংশ আছে আমি পৰৱৰ্তী আমি শ্ৰেণীত আলোচনা কৰিম। আজিলৈ ইয়াতে থাকিল।